ওলালো এতিয়া মামাহঁতৰ ঘৰত ফালে ফুৰি আহোঁ আজি ৰবিবাৰ কিনো কৰোঁ দলঙো চাওঁ মামাহঁতৰ ঘৰত যাওঁ ক'ত যাম হা উত্তৰ গুৱাহাটী আৰু এয়া ল'ৰাক লৈ যাম ক'ত যাবা উত্তৰ গুৱাহাটী কাৰ ঘৰত যাম ককাহঁতৰ ঘৰত ওলালে আমাৰ এখন ভাঙা চিঙা গাড়ী এখন এতিয়া আমি আৰু যাব লাগিব আৰু তাতে গৈ কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ আপোনালোকক ঠিক আছে বেছি দেৰি নহ'লে তাই নোটাৰ বেছি এইখন ভাঙা চিঙা গাড়ীখনতে উঠিব যাব আৰু আমি ভাঙা চিঙা নহয় দেই নতুনে হয় পাই গ'লোঁ মামাহঁতৰ ঘৰ পাই গ'লোঁ বাছ এতিয়া মাতিম সোমাই আছোঁ ৰহজন হা অলপমান দুখ পালোঁ কৈ ইয়াতে পাই গ'লোঁ এতিয়া আমাৰ মামীহঁতৰ ঘৰ এতিয়া মামী পহিলাটো হাঁহি আছে ধৰা দোকান এখনত সোমালোঁ বেলেগ একো নাই এই আজি পালোঁ তাকে উঠিলে এইটো আমাৰ মুনু অলপ পিছত দেখাই আছোঁ আৰু দেখাই দিলোঁ অলপমান অঁ এয়া মামীৰ ঘৰত আহি চেৱাই বনাত লাগিছোঁ চেৱাই বনাইছোঁ বাছ এয়া মাইনাই নাখাই বোলে ঘিউ দিলি সেইকাৰণে আৰু ঘিউৰ বটলটো খতম কৰি ইয়াতে ঘিউ ডাইৰেক্ট চেৱাই সোমাই দিছোঁ পইচা দি কিনি আনিছোঁ না সেইকাৰণে পূৰা লৰাই দিছোঁ আৰু এইপিনে হাঁহি আছে মই কৈ থকাৰ কাৰণে মামী ইয়াতে ঘৰত বনাই আছে মাংস আৰু এইপিনে দালি এতিয়া মই যাই এটা পান খাই আহোঁ আমি ব্ৰিজ চাব আহি হঠাতে আহিলোঁ মামাহঁতৰ ঘৰত তথাপিও কিমান আইটেম এই মাংস পনীৰ চব্জি কণী পুৰা এয়া মামাক বেছি সন্মান কৰিছোঁ ঘৰৰ মানুহ যে সেইকাৰণে ইয়াতে আৰু আমি হাঁহি আছে যে ভাইটি আৰু আমাৰ ফেমিলিটো বাই বাই দিয়া নাই ৰ এতিয়া খাৱাই হোৱা নাই কেনেকৈ বাই দিম কিমান আইটেম বনাইছে দেখিছেনে হঠাতে বাই আহিবা বাই অঁ আমাৰ ইয়াতে যাবা দে যাবা বাই এহেঁতি লাষ্ট জেকেট আনে নাই হা জেকেট আনে নাই জেকেট আনে মোৰ ঠাণ্ডা নাই মই পিছফালে মই সেনেটো পিন্ধি আহিলোঁ বাই থাকা